শিৱসাগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথী মহন্তই এক সংবাদমেল যোগে পৰীক্ষাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত এক তদন্তৰ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে। এই ঘটনা সম্পৰ্কত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ডিজিপি গৰাকীৰ দাবী, প্ৰতিবাদকাৰীৰ দাবী অৰ্থহীন তথা অনৈতিক। অনৈতিক কামত লিপ্ত থকা মানুহ অসম আৰক্ষীত নালাগে। আন্দোলনকাৰী অসম পুলিচলৈ আহিলে অসম পুলিচ গেলিব। আনহাতে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক তদন্তৰ নিৰ্দেশ দিয়া বুলিও সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। আমি কিছুমান কম্পিউটাৰত ফেক সাৰ্টিফিকেট ধৰাত পৰাৰ কাৰণে আমি ভেৰিফাই কৰি আছিলোঁ। তেতিয়া কিছুমান ল'ৰা ৰাস্তাত ওলাই আহিছে। তাৰমানে এওঁলোকে ৰিজাল্টটো আগত জানে নেকি? গতিকে আজি আমি পুলিচক ইনকুৱাৰী কৰিব দিছোঁ যে যিবিলাক ল'ৰা ওলাই আহিছে তেওঁলোকে পাছ কৰা ল'ৰা নে ফেইল কৰা ল'ৰা। যদি পাছ কৰা ল'ৰা ওলাই আহিছে তেতিয়াহ'লে আমাৰ মাজৰ পৰা কোনোবাই ৰিজাল্টটো দিব লাগিব, বা ৰিজাল্টৰ নামত তই পাছ কৰাই দিম পইচা দে, কিবা এটা হ'ব লাগিব। সেইকাৰণে আজি অলপ আগতে মই ইয়াত অহাৰ আগতে হোম কমিশ্যনাৰক ইনকুৱাৰী কৰিব দি আহিছোঁ। কাৰণ নহ'লে ৰিটেন পৰীক্ষা 1.5 মাহ হৈ যোৱাৰ পিছতে কোনেও ৰিজাল্ট নিবিচাৰে। এইটো এটা আচৰিত ঘটনা হৈছে, অসমত নোহোৱা নোপোজা ঘটনা হৈছে। তাৰমানে তেওঁলোকে গম পায়, যেনেকৈ APDCLত এনেকুৱা ঘটনা এটা হৈছিলে, বহুত হুলস্থুল কৰি আছিলে, পিছত আমি ভেৰিফাই কৰি দেখিলোঁ যে গোটেই পৰীক্ষাটোতে গণ্ডগোল হৈছে। এতিয়া মই একো কমেণ্ট দিয়া নাই, খালি যিকেইজন ল'ৰা আহিছে পাছ কৰা ল'ৰা আহিছে নে ফেইল কৰা ল'ৰা আহিছে। যদি ফেইল কৰা ল'ৰা ওলাই আহিছে আপত্তি কৰিবলগীয়া একো নাই, নিবনুৱা হয় চাকৰিৰ কাৰণে ওলাই আহিছে। যদি পাছ কৰা ল'ৰা ওলাই আহিছে তাৰমানে গম পাব লাগিব যে ৰিজাল্টটো ক'ৰবাত লিক হৈছে। ইলিগেল কামত লিপ্ত হোৱা মানুহ অসম পুলিচত নালাগে। অসম পুলিচত লাগে দায়বদ্ধ যি ডিচিপ্লিন। আৰু এতিয়া আমাৰ পুলিচৰ মানুহ কিমান কষ্টকে থাকে, থকা মেলা বেয়া, ক'ৰবাত জংঘলৰ ভিতৰত অপাৰেশ্যনত যাব লাগে, দিনে দিনে ৰাতি থাকিবগৈ লাগে, ইত্যাদি ধৰণৰ সমস্যা বহুত পায়। বহুত দিনলৈ দৰমহা নাপায় বহুত চিপাহীয়ে, বিভিন্ন কথাত। সেইকাৰণে কি আন্দোলন কৰিব নেকি? এতিয়া এনেকুৱা মানুহ যি এইবোৰ কাৰণত আন্দোলন কৰে, এইবোৰ মানুহ অসম পুলিচত নালাগে। কাৰণ এইবোৰ মানুহ আহি অসম পুলিচটো গেলাব। অসম পুলিচটো ঈশ্বৰে কৰাত এটা অপূৰ্ব পুলিচ। ইয়াত সংঘবদ্ধ ডিচিপ্লিন, ইয়াত এই নাৰাবাজি, এজিটেশ্যন এই চব নচলে অসম পুলিচত। গতিকে যিকেইটা এনেকৈ নাৰাবাজি দিব ৰিজাল্টৰ কাৰণে, ৰিজাল্ট সময়মতে পাব। যেতিয়া আমাৰ প্ৰক্ৰিয়াটো শেষ হ'ব, এইটো এক্সামিনেশ্যন কৰাৰ কথা আছে, আমাৰ প্ৰচেছ কিছুমান আছে, এইখিনি আমাৰ কমপ্লিট হৈ যাব যেতিয়া আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিম। আৰু আমুক তাৰিখে দিব লাগিব, এতিয়াই দিব লাগিব, এই ধৰণৰ ডিমাণ্ড এনেকৈ সহ্য কৰা নহ'ব।